মইতো এইবোৰ কাম কৰিবলৈ মানা কৰিছিলো নে বাৰু থচোন মায়ে কৰিব নহয় মায়ে কৰিব এইবোৰ থ মই নিজে নকওঁ ভিতৰলৈ আছোন আকৌ মায়ে বকিব একো নকয় মই আছো নহয় দেখি মই পানী এগিলাচ লৈ আহিছো কাম কৰিবলৈ কিমান মানা কৰিছো তাই কাম কৰিছো একদম পানীকণ খাই লওঁ কাম কৰিবলৈ মানা কৰিছো তাই এনে গাটো বেয়া শুই থাকিব নোৱাৰা নেকি ঠাণ্ডা এই ৰচোন ৰ তই যে আহি যে পানী চানী দিলি তোৰ পঢ়া শুনা কি হ'ল পঢ়া শুনা নাই গাটো বেয়া তোৰ পঢ়া শুনা নাই পৰীক্ষা পালেহি সেইবোৰ জ্ঞান নাই তই যে আহি যে পানী দিছ এই ৰচ তুমিতো তাইনো কেলে বকি থাকা নবতে মোক যেনেকে চোৱা তাইকো তেনেকে নোচোৱা তই ভিতৰলৈ যাবি নে তই বেছি কথা নহয় একদম ভিতৰলৈ যা একদম ভিতৰলৈ যা আৰু তই গিয়াৰৰ পৰা আহিলি আহি মোৰ মূৰটো চুবালি খাই পিনি এতিয়া তই হেৰি তই এই বাথৰুমৰ কাপোৰ ধুইছ নাই তোৰ থবলৈ দিলে নাই তোৰ চৰিত্ৰ ভাল হয় নে তই গিয়াৰৰ পৰা আহি তই থাকিব নালাগে হা সৰুতে মাৰক মূৰটো খালি এতিয়া মোকো চুবাবলৈ আহিছ এই যা বাথৰুমৰ কাপোৰ আছে ধুই গ'ল আৰু তই ভিতৰলৈ বল পঢ়া শুনা নাই ভিতৰলৈ যা এই কি চাই আছ যা তই একদম কাপোৰ ধুই গ'ল ভালে ভালে মাজনে মোক ইমান কাম কৰিব দিয়ে নিজৰ মাজি থকা হেনে নিদিয়ে মোৰ আজি নিজৰ ঘৰখনতে অধিকাৰ নাই কাপোৰকেইটা ধুই লওঁ ভানু তুমি বৰ ভাল সময়তে আহিলা ৰ'ব আমাৰ খৰিকেইটা আজি গেছ শেষ হ'ল গম পাইছানে খৰিকেইটা ৰ'দত দি থ'লেহে আকৌ ৰাতিলৈ ভাতকেইটা বনাব পৰা হ'ব এতিয়া চাহকণ দিবলৈ তোমাক মোৰ বৰ কষ্ট হ'ব তেতিয়া জুইকণ ধৰিবলৈ কামৰ ৰ'দতে অকণমান বহো বহাইছো ৰ'বা আমি কাম এটা কৰিব পাৰোঁ গম পাইছানে এই মূলাহঁতৰ ঘৰলৈকে যাওঁ কৈছোন ব'লা যাওঁ কেলৈ গম পাইছানে এই ডাঙৰজনী ছোৱালীজনী আহিছে ডাঙৰজনী ছোৱালীজনী দেখিব নোৱাৰিলো তাই নিজৰ জীয়েককহে দেখিব পায় বেলেগ অত্যাচাৰ কৰে এই তাইকে খবৰতে লৈ আহিম যাম বোলা সিহঁতৰ সৰু ছোৱালীজনী ভাল নহয় সিহঁতৰ ডাঙৰ ছোৱালীজনীহে ভাল এই জহনী জাতি ভাল নহয় বুলি প্ৰশ্ন নকৰিব সেইজনী চুবাই পেলাব আমাক ডাঙৰজনী বেয়া বুলি ক'ব আমাৰ মনত যিহে নাথাকক যাওঁচোন ব'লাচোন যাওঁ দুইজনী মই খৰিকেইটা এইখিনিতে থাকক বহুত কষ্ট দিয়ে ছোৱালীজনী কি কৰিছ মই তোক কৈছিলো নাই এইবোৰ নাখাবি বুলি মই খাইছো দে পটাকে নালাগে মাহীয়ে দেখিলে তো গাটো বেয়া হেৰিকেত বৰকে যায় এবাৰ মানে কথা ক'লে শুনিবি যা মই আছো নহয় ইমান ভয় কৰিব লাগে নি এই গাটো বেয়া কিমান কৈছো এইবোৰ কাম নকৰিবি মই যাবা নোৱাৰো এই ৰচোন এইফালা আহোঁ তই এইফালা তোক যে মই প্ৰত্যেকটো কাম কৰিব তই যে একজেক্ট কৰিবলৈ দিয়া কেলে তোক এই লগত মোক হেৰি কৰিব মানা কৈছো নাই তই যে বাৰে বাৰে আহিছে এই যে কামত যে সহায় কৰি থাকে কেলে তই কেলে প্ৰত্যেকটো কাম যে কৰিবলৈ দিয়া কেলে তুমি দেখোন একো ঘৰৰ কাম নকৰে কিনো কৰি থকা মাহীয়ে ইমান ভণ্টিক মাৰিব লৈছে একদিন ভানু ব'লা দেখিছোৱাচোন ছোৱালী কালি পচি আহিছিলেহে চোতাল খাৰিব লগালি তুলতুলি চোতাল খাৰি আছা এই কেতিয়া আহিলা তুমি হ'ল আজি দুদিন তিনিদিন গাটো ভালে আছে ন আছে ছোৱালীজনী ইমান খিনালে আৰু তোমাক যে ইমান কাম কৰি থাকিব দিছে এই সৰুজনীক নিদিয়ে ক'লে নাই মই নিজেহে খাইছো আকৌ ইমান খিনালে নে তুমি একো নাই জোৱাই আহিছে নে জোৱাই কি হ'লে জোৱাই কথা কওঁতে কান্দি গুচি গ'লে যে হয় নি বৰ অত্যাচাৰ চাগৈ মাহীমাকো গিয়েক বোলে গিয়েক অহাচোন আমি তাৰপিছত পাহৰিব খবৰ লৈ বোলা তোক মই এইদৰে তোক মই পঢ়িবই খুৱাই থাকিব নোৱাৰো দেই নোৱাৰো মই তোক খুৱাই থাকিবলৈ গিয়াৰ ভাষাটো খেদিলে তই এতিয়া মোৰ মূৰত হেৰি কৰিবলৈ আহিছ যা হোটেলে চোটেলে কাম বন কৰ যদি কৰগৈ তই ইয়াত বহি ভৰি ওপৰত ভৰি দিলে তই খাবহি নালাগে কোন আহিছে নো কুন্দুলি ল'ব তোমাক বিচাৰি এইটো চাই পাই বুলি কেলে আহকচোন বাৰু আহিলে তুমি যে কামবোৰ কৰি আছা তোমাৰ ছোৱালীজনীক লগাই নিদিয়া কেলে ডাঙৰজনীক কৰিব নিদিয়া কেলে তাই গৈছেহে এতিয়া তাক যিটো কাম কৰিব দিওঁ তাই একদম দিয়ে মোক সৰুজনী ছোৱালীক লগাই তাইক মই কৰিব দিলে তাই সৰুজনীক লগাই গৈ পিনি সেই তাকে তাই কাপোৰ ধুবলৈ দিলো তাৰপৰা তই চোতাল খাৰিব দিলো তাই একদম লাহেকে মোক সৰুজনীক দি দিলে ৰ'বাচোন যোৱানো কেইদিন হৈছিলে ইমান সোনকালে ঘৰ পাই গ'লেহি নে কি কবা গিয়েকৰ ঘৰত খাব নালাগে তাইৰ চৰিত্ৰও ভাল হ'ব লাগিব নহয় তাইৰ চৰিত্ৰ ভাল হ'লে খাব পাৰিব হয় বাৰু এতিয়া তোমাক জ্বলা কলা খুৱাব একদম জ্বলা কলা মানে ভালকে খুৱাইছে জোৱাই আহিছে নাই ক'ৰ পৰা যোৱা আহিব চৰিত্ৰই ভাল নহয় তাইৰ ভাগৰ চৰিত্ৰটো ভাল হ'লে আহিব পাৰিব বোলা কথা এটা গম পাইছেনে নাপায় তুমি যেন এইজনীক বহি খুৱাই থাকিলে নহ'ব নহয় ই ক'ৰবাত হাজিৰা কৰিব পঠিয়াবা আকৌ তাকেহে তাইতে মই সেইটোকে কৈ আছো তই বোলে হোটেল চোটেল পাৱ যদি তাই কাম বন কৰ গৈ যা হোটেলটো সোমাই দিবা তেতিয়া পইচাকেইটা গোটাই দিব তোমাৰ হাততে দিব ইমান সোপা ৰন্ধা কেনেকে ভাগ কৰি খোৱা
খুৱাম বাৰু কচোন সেই মতা এটা সেয়া হাজিৰা কৰি যিকেইটা পায় তাকে সেইকেইটা খাবলৈ হয়হে তাতে আকৌ এজনী চাপি লৈছেহি তাকে আপোনালোকে ভাল বুদ্ধিটো দিছে মই এতিয়া তাকে কৰিব লাগিব ৰ কৰিবা তেতিয়াহে তুমি সহায় পাবা গম পাইছানে এনে বহিব খাই থাকিলে নহয় নো হাজিৰা কৰিব পঠিয়াবা আৰু তুমি এইবোৰ কাম কুটুকাটা কৰি থাকিবা তাইক কৰিব কবা আকৌ যিমানে কৰিব কওঁ তাক সিমানে মোক সৌচনি দি দিয়ে কাক খেদা কথা কৈছে মই শুনিহে আছিলো তাই ফেলাচোন শুনিহে আছিলো কাক খেদা কি হৈছে আমি তোমালোকৰ ঘৰৰ কথা ভাল কথাই কৈছো কিনো ভাল কথা ক'বলৈ আহিছে এই ল এই নবৰে ভাল কথাই কৈছে তই লাষ্টত কি সম্পত্তি তই ভাবি বুলি ভাবিছ নি চোৱা বাই লৈ লৈ বাপেৰে বায়ে মোক বুজনি দিব নালাগে সম্পত্তিৰ লগত আমি ভাল কথাই কৈছো ছোৱালী কেইজনীকে চাই ল'বচোন এই তই কাৰ লগত ডাঙৰ ডাঙৰ মুখ চলাবলৈ আহিছ তই তাই কি মানুহ নহয় নেকি এই মুখখন বৰ চুকাই বোলা আমি যাম গৈ দেই তোমালোকৰ সৰু ছোৱালী ইমান মুখখন চুকাই নেযাব ৰ'ব আপোনালোকৰ টেটু চাগে শুকাই গ'ল নাকে চাহ অকণকে ডিংগে ৰ'ব তই ডাঙৰ লগত ইমান মুখে মুখে কথা কৈছ কেলে আমি মুখে মুখে কথা কৈছ আমি ভাল বুজি ভাল কথা ক'লে মোকো শুনকচোন অকণমান এই ঘৰৰ সম্পত্তিখিনি আছে নে গম পাইছ নে আগলে পিছলে ল'ৰা এটা বুলি নাই এই তই আছগৈ সেই ডাঙৰজনীকো চপাই ল'লে সম্পত্তিখিনি কোনে পাব হা কোনে পাব তই যে ডাঙৰ বোলে কথা কৈছ হ'ব দিয়া আমি যাম গাঁও দেই চাহ অকণ খাই যাব লাগিব কথা ক তই মুখে মুখে